নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক জিকে কনচেপ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অলিম্পিক খেলৰ লগত জড়িত 30টা সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ, যিসমূহ আপোনালোকৰ আপকামিং কম্পিটিটিভ এক্সামসমূহৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম প্ৰশ্নটো হ'ল, হোৱাট ডু দ্য 5 ৰিংছ অন দ্য অলিম্পিক চিম্বল ৰিপ্ৰেজেণ্ট? অৰ্থাৎ অলিম্পিক প্ৰতীকত থকা পাঁচটা ৰিঙে কি প্ৰতিনিধিত্ব কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, দ্য 5 কণ্টিনেণ্টছ, অৰ্থাৎ পৃথিৱীৰ 5খন মহাদেশক প্ৰতিনিধিত্ব কৰে। বন্ধুসকল, দ্বিতীয় প্ৰশ্নটো হ'ল, দ্য 5 ৰিংছ অফ দ্য অলিম্পিক চিম্বল আৰ ইন 5 ডিফাৰেণ্ট কালাৰ্ছ, ৰেড, গ্ৰীণ, য়েল্ল', ব্লু এণ্ড ডেছ। অপশ্যন নম্বৰ এত দিয়া আছে ইণ্ডিগ', অপশ্যন নম্বৰ বিত দিয়া আছে ভায়লেট, অপশ্যন নম্বৰ চিত দিয়া আছে অৰেঞ্জ, অপশ্যন নম্বৰ ডি দিয়া আছে ব্লেক। অলিম্পিক প্ৰতীকত থকা পাঁচটা ৰিঙৰ বেলেগ বেলেগ পাঁচটা কালাৰ আছে। প্ৰথমটোত থাকে ৰঙা ৰং, দ্বিতীয়টোত থাকে সেউজীয়া ৰং, তৃতীয়টোত থাকে হালধীয়া ৰং আৰু 4 নম্বৰত থাকে নীলা ৰং। গতিকে 5 নম্বৰ ৰংটো কি হয়? 5 নম্বৰ ৰিংটোৰ কালাৰ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, ব্লেক কালাৰ, অৰ্থাৎ কলা ৰঙৰ থাকে। বন্ধুসকল, তৃতীয় প্ৰশ্নটো হ'ল, অলিম্পিক গেমছ ৱেৰ হেল্ড ইন এনচিয়েণ্ট গ্ৰীচ ইন দ্য অনাৰ অফ গ্ৰীক গড। অলিম্পিক খেল প্ৰাচীন গ্ৰীচ দেশত অনুষ্ঠিত হৈছিল আৰু গ্ৰীচৰ এজন ভগৱানৰ সন্মানাৰ্থে এই খেল অনুষ্ঠিত কৰা হৈছিল। তো কোনজন ভগৱানৰ সন্মানাৰ্থে এই অলিম্পিক খেল প্ৰাচীন গ্ৰীচত পতা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, জিউছ, অৰ্থাৎ অপশ্যন নম্বৰ এটো ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো হ'ল, হুইচ টিম লিডছ দ্য প্ৰচেছন অফ এথলিটছ এট দ্য অপেনিং চেৰেমনি অফ দ্য অলিম্পিক গেমছ? অৰ্থাৎ অলিম্পিক খেলৰ আৰম্ভণি অনুষ্ঠানত দলৰ কোনটো দলৰ খেলুৱৈসকলে প্ৰথম প্ৰচেছন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, গ্ৰীচ, অৰ্থাৎ গ্ৰীচ দেশৰ খেলুৱৈসকলে প্ৰচেছন কৰে আৰম্ভণি অনুষ্ঠানত। 5 নম্বৰ প্ৰশ্নটো হ'ল, ৱেৰ আৰ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি লোকেটেড? ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, লৌচেন, ছুইজাৰলেণ্ডত। অপশ্যন নম্বৰ এ ইয়াৰ শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্নটো হ'ল, ইন হুইচ ইয়েৰ ৱাৰ দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ হেল্ড? তলত দিয়া কোনটো চনত প্ৰথম আধুনিক অলিম্পিক খেল অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, 1896, অৰ্থাৎ 1896 চনত প্ৰথম মডাৰ্ণ অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল। 7 নম্বৰ প্ৰশ্নটো হ'ল, হোৱাট ডাজ দ্য অলিম্পিক মটো চিটিয়াছ অল্টিয়াছ ফৰ্টিয়াছ মিন? অলিম্পিক মটো চিটিয়াছ অল্টিয়াছ ফৰ্টিয়াছৰ মিনিংটো কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, ফাষ্টাৰ, হায়াৰ এণ্ড ষ্ট্ৰংগাৰ, অৰ্থাৎ ইয়াৰ অপশ্যন নম্বৰ চিটো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল, ইন হুইচ ইয়েৰ ডিড ওমেন পাৰ্টিচিপেট ফৰ দ্য ফাৰ্ষ্ট টাইম ইন মডাৰ্ণ অলিম্পিক গেমছ? তলৰ দিয়া কোনটো চনত প্ৰথমবাৰৰ বাবে মডাৰ্ণ অলিম্পিক গেমছত মহিলাসকলে পাৰ্টিচিপেট কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, 1900 পেৰিছ, অৰ্থাৎ পেৰিছত হোৱা 1900 চনত অলিম্পিকত মহিলাসকলে প্ৰথমবাৰৰ বাবে অলিম্পিক খেলত অংশগ্ৰহণ কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল, হোৱাট আৰ দ্য নেমছ অফ দ্য মেস্কটছ অফ দ্য লণ্ডন অলিম্পিক্স 2012? 2012 চনত লণ্ডন অলিম্পিকৰ মেস্কট কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, ৱেনলক এণ্ড মেণ্ডেভিলে, অৰ্থাৎ ইয়াৰ অপশ্যন নম্বৰ বিটো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল, এট হুইচ অফ দ্য ফলোয়িং অলিম্পিক গেমছ ৱাজ দ্য অলিম্পিক ফ্লেগ ফ্লোন ফৰ দ্য ফাৰ্ষ্ট টাইম? তলত দিয়া কোনখন অলিম্পিক খেলত অলিম্পিকৰ যিখন পতাকা প্ৰথমবাৰৰ বাবে ফ্লেগ উৰুওৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, 1920 এণ্টৱেৰ্প, অৰ্থাৎ এণ্টৱেৰ্পত হোৱা 1920 চনৰ অলিম্পিকত প্ৰথমবাৰৰ বাবে অলিম্পিকৰ পতাকা উৰুওৱা হৈছিল। নেক্সট প্ৰশ্নটো হ'ল, হু অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ অলিম্পিক্স?
তলৰ কোনজন ব্যক্তিক মডাৰ্ণ অলিম্পিক্সৰ ফাদাৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, পিয়েৰে ডি কুবাৰ্টিন। অৰ্থাৎ পিয়েৰ ডি কুবাৰ্টিনক মডাৰ্ণ অলিম্পিক্সৰ জন্মদাতা বা ফাদাৰ বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং কাউণ্ট্ৰিজ ৱন দ্য মেক্সিমাম নাম্বাৰ অফ মেডেলছ এট দ্য ফাৰ্ষ্ট অলিম্পিক্স গেমছ ইন 1896? 1896 চনত হোৱা প্ৰথমখন অলিম্পিক খেলত তলৰ কোনখন দেশে আটাইতকৈ বেছি পদক জিকিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, গ্ৰীচ। অৰ্থাৎ গ্ৰীচ দেশৰ খেলুৱৈসকলে আটাইতকৈ বেছি পদক জিকিছিল 1896 চনত হোৱা প্ৰথমখন অলিম্পিক খেলত। নেক্সট প্ৰশ্নটো হ'ল এট হুইচ অফ দ্য অলিম্পিক গেমছ ৱাজ দ্য অলিম্পিক ফ্লেম ইন্ট্ৰডিউচড ফৰ দ্য ফাৰ্ষ্ট টাইম? তলত দিয়া কোনখন অলিম্পিক খেলত অলিম্পিক ফ্লেম প্ৰথমবাৰৰ বাবে ইন্ট্ৰডিউচ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, 1928 আমষ্টাৰডাম। অৰ্থাৎ অপশ্যন নম্বৰ চি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল হুইচ টিম ইজ এট দ্য এণ্ড অফ দ্য প্ৰচেছন অফ এথলিটছ এট দ্য অপেনিং চেৰেমনি অফ দ্য অলিম্পিক গেমছ? অলিম্পিক খেলৰ আৰম্ভণি অনুষ্ঠানত তলৰ কোনটো দলে একেবাৰে শেষত প্ৰচেছন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, দ্য হোষ্টিং নেশ্যন। অৰ্থাৎ যোনখন দেশে খেল আয়োজন কৰে সেই দেশৰ খেলুৱৈসকলে অপেনিং চেৰেমনিৰ প্ৰচেছনৰ আটাইতকৈ শেষত যায়। নেক্সট প্ৰশ্নটো হ'ল হুইচ লেংগুৱেজ আদাৰ দেন ইংলিছ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি? ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ যিসমূহ অফিচিয়েল লেংগুৱেজ আছে, মানে কাৰ্যকৰী লেংগুৱেজ আছে, কাৰ্যকৰী ভাষা আছে, তাত ইংলিছৰ বাহিৰে আৰু বেলেগ ভাষা কি কাৰ্যকৰী ভাষা হিচাপে লোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, ফ্ৰেঞ্চ। অৰ্থাৎ ফৰাচী ভাষাও লোৱা হৈছে। নেক্সট প্ৰশ্নটো হ'ল একৰ্ডিং টু দ্য অলিম্পিক চাৰ্টাৰ দ্য ডিউৰেশ্যন অফ দ্য কম্পিটিশ্যনছ অফ দ্য অলিম্পিক গেমছ শ্বেল নট এক্সিড? অৰ্থাৎ অলিম্পিক খেলৰ আটাইতকৈ বেছি দিন কিমান দিনলৈকে মানে খেলাব পাৰে, কিমান দিনৰ ভিতৰত শেষ হ'ব লাগিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, 16 days। অৰ্থাৎ 16 দিনতকৈ বেছি হ'ব নালাগিব। নেক্সট প্ৰশ্নটো হ'ল এট হুইচ অফ দ্য ফলোইং অলিম্পিক গেমছ ৱাজ দ্য অলিম্পিক অ'থ টেকেন ফৰ দ্য ফাৰ্ষ্ট টাইম? তলৰ কোনখন অলিম্পিক খেলত প্ৰথমবাৰৰ বাবে অলিম্পিকৰ যিটো শপত প্ৰথমবাৰৰ বাবে লোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, 1920 এণ্টৱেৰ্প। অৰ্থাৎ 1920 চনৰ এণ্টৱেৰ্পত হোৱা অলিম্পিকত প্ৰথমবাৰৰ বাবে অলিম্পিকৰ যি শপত বাক্য লোৱা হৈছিল। নেক্সট প্ৰশ্নটো হ'ল এট হুইচ অফ দ্য ফলোইং অলিম্পিক্স ৱেৰ গ'ল্ড মেডেলছ মেড অফ পিয়ৰ গ'ল্ড লাষ্ট এৱাৰ্ডেড? অৰ্থাৎ তলৰ কোনখন অলিম্পিক খেলত শেষবাৰৰ বাবে গ'ল্ড মেডেলসমূহ পিয়ৰ গ'ল্ড, যিটো শুদ্ধ গ'ল্ড হিচাপে প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, 1912। অৰ্থাৎ 1912 চনত শেষবাৰৰ বাবে পিয়ৰ গ'ল্ড প্ৰদান কৰা হৈছিল খেলুৱৈসকলক। নেক্সট প্ৰশ্নটো হ'ল হু অফ দ্য ফলোইং এথলিটছ হেজ ৱন দ্য মেক্সিমাম নাম্বাৰ অফ ইণ্ডিভিজুৱেল গ'ল্ড মেডেলছ এট এ ছিংগুল অলিম্পিক্স? তলৰ কোনজন খেলুৱৈয়ে এটা ইণ্ডিভিজুৱেল অলিম্পিক খেলত আটাইতকৈ মেক্সিমাম গ'ল্ড মেডেল জিকিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, মাইকেল ফেল্পছ। এওঁ এজন সাঁতোৰবিদ আৰু এওঁ আমেৰিকাৰ দেশৰ হয়। নেক্সট প্ৰশ্নটো হ'ল হু অফ দ্য ফলোইং ইন 1896 বিকেম দ্য ফাৰ্ষ্ট চেম্পিয়ন অফ দ্য মডাৰ্ণ অলিম্পিক গেমছ? 1896 চনৰ যিখন প্ৰথম অলিম্পিক খেল অনুষ্ঠিত হৈছিল তাত প্ৰথমবাৰৰ বাবে অলিম্পিক চেম্পিয়ন কোন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, জেমছ কনলি। জেমছ কনলি হৈছিল প্ৰথমজন চেম্পিয়ন। নেক্সট প্ৰশ্নটো হ'ল হু অফ দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু কমপ্লিট দ্য 100 মিটাৰ ইভেণ্ট ইন আণ্ডাৰ 10 ছেকেণ্ডছ? 10 ছেকেণ্ডৰ ভিতৰত 100 মিটাৰ ইভেণ্ট দৌৰ কমপ্লিট কৰা প্ৰথমজন খেলুৱৈ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, জিম হাইন্স। তেওঁ আছিল প্ৰথমজন ব্যক্তি 10 ছেকেণ্ডৰ ভিতৰত 100 মিটাৰ দৌৰ সম্পূৰ্ণ কৰা। নেক্সট প্ৰশ্নটো হ'ল হু অফ দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট ফিমেল অলিম্পিক চেম্পিয়ন? তলৰ কোনজন খেলুৱৈ প্ৰথমজন মহিলা অলিম্পিক চেম্পিয়ন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, চাৰ্লটে কুপাৰ। চাৰ্লটে কুপাৰ হৈছে প্ৰথমগৰাকী মহিলা অলিম্পিক চেম্পিয়ন। নেক্সট প্ৰশ্নটো হ'ল এমং দ্য ফলোইং ইণ্ডিয়ানছ হু ৱাজ দ্য ফাৰ্ষ্ট টু উইন এন ইণ্ডিভিজুৱেল মেডেল এট দ্য অলিম্পিক্স? তলৰ কোনজন ভাৰতীয়ই প্ৰথমবাৰৰ বাবে ইণ্ডিভিজুৱেল মেডেল উইনাৰ হৈছিলে অলিম্পিক্সত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, কে ডি যাদৱ। কে ডি যাদৱ হৈছে অলিম্পিক খেলত প্ৰথম ইণ্ডিভিজুৱেল গ'ল্ড মেডেলিষ্ট হয়, ভাৰতীয় হয়। নেক্সট প্ৰশ্নটো হ'ল এট হুইচ অফ দিছ অলিম্পিক গেমছ ডিড ধ্যান চান্দ কেপ্টেইন দ্য গ'ল্ড মেডেল উইনিং ইণ্ডিয়ান হকী টীম? তলৰ কোনখন অলিম্পিক খেলত ধ্যান চান্দৰ কেপ্টেইনত ইণ্ডিয়ান হকী টীমটোৱে গ'ল্ড মেডেল জিকিবলৈ সক্ষম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, 1936 বাৰ্লিন।
হু এমং দ্য ফলোয়িং ইজ দ্য লন উইনাৰ অফ গ'ল্ড মেডেল ফ্ৰম ইণ্ডিয়া ইন দ্য অলিম্পিক্স তলৰ কোনজন খেলুৱৈ একমাত্ৰ মানে গ'ল্ড মেডেল উইনাৰ হয় কোনো এটা অলিম্পিক খেলত ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ এ অভিনৱ বিন্দা তেওঁ 2008 চনত হোৱা বেইজিং অলিম্পিকত প্ৰথমবাৰৰ বাবে ভাৰতীয়ৰ হৈ গ'ল্ড মেডেল লাভ কৰিছিল নেক্সট প্ৰশ্নটো হ'ল হুৱেন ৱেৰ দ্য ফাৰ্ষ্ট ৰেকৰ্ডেড অলিম্পিক্স হেল্ড প্ৰথম ৰেকৰ্ডেড অলিম্পিক্স কিমান চনত অনুষ্ঠিত হৈছিল সেইটো হৈছিল অপশ্যন নম্বৰ বি যিটো 776 BC মানে বিফৰ খ্ৰীষ্ট সিমান চনত অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্নটো হ'ল হু অন দ্য গ'ল্ড মেডেল ফৰ 400 মিটাৰ্ছ ৰান এট টু কনজিকিউটিভ অলিম্পিক গেমছ দুটা কনজিকিউটিভ অলিম্পিক গেমছত 400 মিটাৰ দৌৰত গ'ল্ড মেডেল পোৱা প্ৰথমজন ব্যক্তি কোন আছিল ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ এ মাইকেল জনছনে দুটা কনজিকিউটিভ অলিম্পিক গেমছত 400 মিটাৰ দৌৰত গ'ল্ড মেডেল লাভ কৰিছিল নেক্সট প্ৰশ্নটো হ'ল হুইচ চিটি ইজ দ্য ফাৰ্ষ্ট ইন দ্য ৱৰ্ল্ড টু বি এৱাৰ্ডেড বোথ ছামাৰ এণ্ড উইণ্টাৰ অলিম্পিক্স তলৰ কোনখন চিটি ৱৰ্ল্ডৰ ফাৰ্ষ্ট হয় যিখনে নেকি ছামাৰ আৰু উইণ্টাৰ অলিম্পিক্স দুইটা হেল্ড কৰিব ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ চি বেইজিং হৈছে পৃথিৱীৰ একমাত্ৰ চিটি যিখনে ছামাৰ আৰু উইণ্টাৰ অলিম্পিক্স দুইটাই আয়োজন কৰিব নেক্সট প্ৰশ্নটো হ'ল হু অফ দ্য ফলোয়িং জিমনাষ্ট ৱাজ দ্য ফাৰ্ষ্ট টু বি এৱাৰ্ডেড এ পাৰফেক্ট স্ক'ৰ অফ 10 ইন এন অলিম্পিক জিমনাষ্টিক ইভেণ্ট তলৰ কোনজন জিমনাষ্টিকে প্ৰথমজন হৈছিল যিয়ে নেকি পাৰফেক্ট স্ক'ৰ পাইছিলে 10ৰ ভিতৰত 10 পাইছিলে অলিম্পিক জিমনাষ্টিক ইভেণ্টত ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ চি নাদিয়া কমানেচি অৰ্থাৎ নাদিয়া কমানেচি হৈছে যিয়ে নেকি পাৰফেক্ট স্ক'ৰ পাইছিলে 10ৰ ভিতৰত 10 নেক্সট প্ৰশ্নটো হ'ল অলিম্পিক গেমছ 2012 আৰ বিং হেল্ড ইন লণ্ডন ইন হুইচ আৰ্লিয়াৰ ইয়াৰ্ছ হেভ দ্য অলিম্পিক গেমছ বিন হেল্ড ইন লণ্ডন 2012 চনৰ অলিম্পিক গেমছ লণ্ডনত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ আগতে কোনটোটা চনত অলিম্পিক খেল লণ্ডনত অনুষ্ঠিত কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ ডি 1904 আৰু 1948 চনতো লণ্ডনত অলিম্পিক খেল অনুষ্ঠিত কৰা হৈছিল এইটো হৈছে আমাৰ শেষ প্ৰশ্ন বন্ধুসকল যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা ধৰণৰ